বনাইছোঁ মোৰ এই বিশেষ শ্ব' যিটোৰ নাম হৈছে মানুহ ভাৰ্চেছ হাবি। আপোনালোকে শুনিবলৈ নামটো কিবা ইংলিছ শ্ব'ৰ নিচিনা হ'ব পাৰে, কিন্তু নহয়, আমি সম্পূৰ্ণ নিজৰ শ্ব' এইটো হৈছে মানুহ ভাৰ্চেছ হাবি। আপোনালোকে ক'তো দেখিব নাই এনেকুৱা ধৰণৰ শ্ব'। গতিকে আমি আপোনালোক শিকাম কেনেকৈ বিভিন্ন ধৰণৰ আপোনালোকে হাবি জংঘল থাকে, তাত গৈ আপোনালোকে বাচিব পাৰিব। যদি আপোনালোকে নফচে মই জানো, কাৰণ আপোনালোকে নিজৰ ঘৰত সুখে শান্তি আছে, কোনো মূৰ্খই হাবিত গৈ ফচিবলৈ নাযায়। কিন্তু হ'লেও মই এই শ্ব'টো যাতে খাই আছোঁ, মোৰ পৰিয়ালে এইটো শ্ব' কাৰণেই খাব পাইছে, গতিকে মই আপোনালোক কৰিবই লাগিব, আপোনালোক দেখুৱাব লাগিব। বিগ জাংগল ইজ এ হিউমেন একদম আমি এখন দেখিবলৈ পাইছোঁ বৃহৎ এখন হাবি। ইয়াত বিভিন্ন ধৰণৰ ভয়ানক জন্তু থাকিব পাৰে। আমি আজি আপোনালোক দেখুৱাইছোঁ যি দেখিবলৈ পাইছে, এটা আমি ওখ টিলা দেখিবলৈ পাইছোঁ। গতিকে আমি ওখ টিলাটোৰ ওপৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে আহক আৰু মোৰ পৰা শিকক ভালদৰে। এইফালে নাযাওঁ নেকি? এইফালে যাওঁ নেকি? আমি এইফালে যাম। এই কেমেৰা কি কেমেৰা ফুটে গতিকে আমি আজি এখন যাম, এই হাবিখন যি দেখিবলৈ পাইছোঁ জংঘলত যাম। আপোনালোকে মোৰ পৰা শিকক আৰু জানক কেনেকৈ আপোনালোকে হাবিত থাকিব লাগিব। আপোনালোকে যদি পায় আপোনাৰ প্ৰথম লাঠি এডাল লৈ ল'ব, যাতে কিবা কামত কাটি দিবি দেই। আপোনালোকে লাঠি এটা লৈ ল'ব, যাতে পিছত কিবা কিবি কামত আহে। আমি এখন হাবিত আছোঁ, যেনেকৈ আপোনালোকে যদি কেনেবাকৈ এনেকুৱা এখন হাবি যদি গুচি যায়, গতিকে কেনেকৈ বাচিব লাগিব আপোনালোকক শিকি থাকক। এখন আমি হাবি পাইছোঁহি। ইয়াত এতিয়া চাওক, মোৰ কোনো ধৰণৰ বেগ নাই বা একো নাই, মোৰতো খাবলৈ বস্তু নাই, পিন্ধিবলৈ একো নাই। কিন্তু আমি ইয়াত চাম কেনেকৈ আপোনালোকে এনে কঠিন পৰিস্থিতিৰ মাজতো জীয়াই থাকিব পাৰিব। গতিকে আমি ভিতৰলৈ সোমাই যাওঁ হাবিখনৰ আৰু তাতে শিকিবলৈ চেষ্টা কৰোঁ কিবা কিবি কথা। এয়া আপোনালোকে চাই আছে মানুহ ভাৰ্চেছ হাবি, মানুহ হাবি। গতিকে আমি এটা পৰুৱা টোপ দেখিবলৈ পাইছোঁ। কেমেৰা দেখুৱা, পৰুৱা টোপ দেখুৱা, নেমু দেখুৱা। গতিকে আমি এনেকুৱা টোপ যদি খাই অলপ আমাৰ নিজৰ ভোক গুচাব পাৰিম। গতিকে আপোনালোকে অলপ সাহস কৰি এনেকুৱা টোপ খাই যাব পাৰিব। গতিকে আমি বহুত কষ্ট কৰি মেজালি পৰা অলপ খুব বিষ হৈ হ'লেও এটা টোপ বিচাৰি আনিছোঁ গছৰ পৰা। আপোনালোকে দেখিছে কষ্ট কৰি। আপোনালোকে অলপ যদি কষ্ট কৰে তেতিয়া নিশ্চয় এনেকুৱা টোপ পাব। গতিকে ধুনীয়া ধুনীয়া এটা টোপ আছে যি আপোনাৰ টোপ কৰি পাব। সেই পানী গতিকে এইটো আমি যদি ক'বলৈ আপোনালোকক মই যাওঁ, বহুত এটা সুন্দৰ সোৱাদ আছে ইয়াৰ। ভোক গুচোৱাৰ লগতে আপোনালোকৰ যি জিভাৰ এটা আপোনালোকে মনোৰঞ্জন পাব। ইটছ এ ভেৰি টেষ্ট ডেলিচিয়াছনেছ অফ ষ্টেং অফ। ইয়াত এটা ধুনীয়া সোৱাদ আছে, যিটো আপোনালোকে খালে আপোনালোকৰ যি মুখত এটা ধুনীয়া সোৱাদ পাব। আপোনালোকৰ জিভাৰ বাবে এটা এতিয়া আমোদজনক হৈ পৰিব পাৰে। গতিকে আপোনালোকে এনেদৰে খাই চাব পাৰে। গতিকে
কেমেৰা এইবিলাক চোৱা, এইবিলাক আমি দেখি লৈছোঁ কিবা গছৰ গুটি আছে, এইবিলাক গতিকে পিছলৈ মোক থাকিবলৈ দে আকৌ। আৰে আমি ইয়াত বিভিন্ন ধৰণৰ যিহেতু গছ দেখিবলৈ পাইছে, গুটি আছে বিভিন্ন ধৰণৰ ফল, গোন্ধটো নিশ্চয় ভাল লাগিছে। গতিকে খাব লাগিব, আমি খাই চাওঁ কেনেকুৱা। গতিকে এই গছজোপা নিশ্চয়কৈ বিষাক্ত হ'ব পাৰে, গতিকে আমি খাবলৈ ভাল কৰি খাই লওঁ। আপোনালোকে দেখিছে যেনিবা খাব পৰা নিচিনা লাগিছে, কোনোবাই আপোনাক ক'ব পাৰে খাওক, খাই পিনে মানে ভোক বুজা পাৰিব। কিন্তু এজোপা অতি বিষাক্ত গছ, মই জনাত এজোপা বিষাক্ত গছ। মোৰ যি ব্ৰেইনে দিমাগে কৈছে, যিমান মই পঢ়া শুনা কৰিছোঁ, গতিকে এজোপা এটি বিষাক্ত গছ। গতিকে কোনো কাৰণত নাখাব। যদি আপোনাক কোনোবাই খাবলৈ কৈছে তেন্তে নিশ্চয় কৈছে, ভুল কথা কৈছে, নাখাব। মোক দেখুৱা আকৌ। গতিকে মই আপোনালোকৰ ইয়াত আপোনালোকৰ জীৱন বচাবলৈ আহিছোঁ। আপোনালোকে যদি কিবা হয় তাৰ দায়িত্ব মই সম্পূৰ্ণ লৈছোঁ। গতিকে আপোনালোকে চিন্তা নকৰিব, মই সকলোৰে জীৱন যাতে বাচে এনেকুৱা বিপদৰ সময়ত মই তাৰ বাবে থাকোঁ। কেতিয়া আপোনালোকে মই মৰিবলৈ নিদিওঁ, অন্ততঃ চিন্তা নকৰিব। গতিকে এইবিলাক নাখাব। আমি হাবি যেতিয়া আহোঁ বা হাবি যদি আপোনালোকে কিবা কাৰণত যদি হাবিত হেৰাই যায় বা হাবি যদি ফচি যায়, গতিকে মই আপোনাক বাচিবলৈ শিকাই আছোঁ। হাবিত এটা আমি আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ বস্তু সেইটো হৈছে আপোনালোকে জুই অলপ লাগিব। আপোনালোকে খাবলৈ বা হওক বা যি বনৰীয়া জীৱ জন্তু থাকে তাৰ পৰা বাচিবলৈ হ'লে আপোনালোকে অলপ জুই জ্বলাব লাগিব। তাৰবাবে মই আপোনালোকক দেখুৱাম এতিয়া আপোনালোকে হাবিত কেনেকৈ জুই জ্বলাব লাগিব। গতিকে আপোনালোকে এনেকুৱা শুকান একদম ইয়াত দি ৰ'দৰ তাপত একদম শুকাই থকা আপোনালোকে বিভিন্ন ধৰণৰ খৰি পাব, মানে কাঠৰ টুকুৰা হ'ব। সেইবোৰ আপোনালোকে খহি কৰি আপোনালোকে জুই জ্বলাব পাৰিব। গতিকে আমি হাবিত এটা আটাইতকৈ আমাৰ গুৰুত্বপূৰ্ণ বস্তু হৈছে জুই। আপোনালোকে শিকাব পাৰে জুই কেনে জ্বলাব লাগিব। আপোনালোকে শিলগুটি লওক, শিলগুটি বিচাৰক আৰু জুই জ্বলাবলৈ চেষ্টা কৰক। গতিকে আপোনালোকে অলপ ভয় নাখাব, অলপ কষ্ট কৰি আপোনালোকে দুটা শিলগুটিৰ জৰিয়তে আপোনালোকে দুটা জুই জ্বলাব পাৰিব হাবিত। গতিকে একো বিশেষ টান কাম নহয়, আপোনালোকেও পাৰিব। গতিকে আমি দেখিলোঁ জুই কেনেকৈ জ্বলাব লাগে হাবিত। গতিকে কিন্তু আপোনালোকে মনত কৰিব, যদি আপোনালোকে হাবিত যায়, আপোনাৰ যাব জুইকুৰা নুমাই থৈ যাব হাবিত ধৰণৰ বিপদ নকৰে। গতিকে হাবিত জুইকুৰা আপোনালোকে নুমাই থৈ আহিব, যাতে পিছত কাৰোবিলাক জুই ডাঙৰ নহয়। গতিকে হাবিত জুইকুৰা নুমাটো বহুত দৰকাৰী। আমি এতিয়া চাম ক'ৰবাত ইয়াত বাচিবলৈ কিবা উপায় আছে নেকি। আমি ইয়াততো হাবিত থাকিব নোৱাৰিব, আপোনালোকে দেখুৱালে বিভিন্ন ধৰণৰ উপায়। কিন্তু আমি ইয়াত হাবিখন বা
ওলাই যাবলৈ কেনেকৈ যাব লাগিব আমি তাৰ বাট বিচাৰিব লাগিব সেইফালে মই এবিধ মৰা আজি পহুৰ গোন্ধ পাইছোঁ হয় মৰা পহু কিন্তু এই পহুটো কোনো ধৰণৰ নিজে মৰা নহয় ইয়াক মৰা হৈছে বিশেষ যি কাঁহ থাকে যি বিষাক্ত কাঁহ সেই কাঁহ দি মৰা হৈছে গতিকে ইয়াৰ পৰা আমি বুজিব পাৰোঁ নিশ্চয়কৈ ওচৰত কোনোবা নিশ্চয়কৈ মানুহৰ বসতি আছে আৰু আমি যদি এই পহুটোৰ গতিকে নিশ্চয়কৈ ইয়াত মানুহ আছে আমি গতিকে আমি যদি এইফালে যাওঁ নিশ্চয়কৈ আমি কোনো ধৰণৰ মানুহৰ গাঁৱৰ পৰা গতিকে আমি আজি মৰা পহু গোন্ধ পাইছোঁ তাত আমি কোনোবা যে বি দি তেওঁলোকে কাৰেদি মাৰিছে গম পাইছোঁ গতিকে নিশ্চয়কৈ কোনোবা হাবিত বিশেষ কোনোবা জনগোষ্ঠী থাকিব পাৰে গতিকে আমি শুনিবলৈ পাইছোঁ মানুহৰ গতিকে আহি থাকক আমি দেখিলে পাইছোঁ এজন হাবি থোৱা মানুহ বনুক মানুহ দেখিলে পাইছোঁ গতিকে আমি বাচিবলৈ হয়তো উপায় পাম আমি হয়তো হেৰাই নাযাওঁ আমি গতিকে কোনোবাই তেওঁলোক গাঁৱত দিব পাৰে মই হাবিত হেৰাই গ'লোঁ বুজিছে নাই আপোনাক গাঁও ইয়াত আছে নেকি ঘৰ কোনফালে বাচি যাব পাৰে গতিকে আপোনাক এখন গাঁও বিচাৰি চেষ্টা কৰক গতিকে মই বিচাৰি পাইছোঁ গতিকে মইতো বচা চাল হৈছে গতিকে আপোনালোকে এনেদৰে বাচিব পাৰিব মই এনেদৰে বহুতবাৰ বাচিছোঁ আপোনালোকে এনেকৈ বাচিব পাৰিব গতিকে আহক ক্ষমা কৰিব ৰাইজ এইবাৰ আমি এই হাবি ভাৰ্চেছ মানুহ খণ্ডটো ভালদৰে কৰিব নোৱাৰিলোঁ কিবা এটা বিশেষ কাৰণত অহা সপ্তাহত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে অপেক্ষা কৰক চাব আমাৰ নতুন ভিডিঅ'টো